তোমার কারণে কিটো ডাঙৰ তোমার লক্ষ্য তোমার উদ্দেশ্য ডাঙৰ না তোমার ফকতীয়া কাহিনী তোমার কাৰণ তোমার অজুহাত তোমার বাহানা ডাঙৰ কিয়নো এই সময়ত এনেকুৱা বহুত মানুহ আছে যিসকলে না বহুত ধনী হৈ গৈছে তেওঁলোক না ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট মানে তেওঁলোক টকাৰে স্বাধীন হৈ পৰিছে আৰু তুমি এতিয়াও ইয়াত কান্দি আছা যে তোমাৰ পকেটত পইচা নাই কি কৰি খাম চৰকাৰে যে চাউল নিদিয়ে মই লগনে ৰাখিম তেওঁলোকৰ হাতত ইমান সুৰক্ষা আছে যে তেওঁলোকৰ নাতি পোনা হয়তো আৰামছে খাব আৰু তোমাৰ হাতত এইখিনি সুৰক্ষা নাই অহাকালি তুমি কি খাবা কাৰণ তোমাৰ হাতত টকাই নাই কাৰণ তুমি একো কামেই নকৰা কষ্ট কৰিব নোখোজা এনেকে হলে কেনেকে হ'ব কিয়নো তেওঁলোকৰ হাতত টকা আছে সেইবাবে তেওঁলোকে কাকো খাতিৰ নকৰে নিজৰ মতে চলে আৰু তুমি ইয়াত কি কৰি আছা তুমি ইয়াৰ পৰা ধাৰলৈ খুজি আছা ইয়াৰ দ্বাৰা ভিক্ষাৰীৰ নিচিনাকে ধাৰ লৈ আছা তোমাৰ তাত সেই কনফিডেন্সটো নাই যিটো তেওঁলোকৰ হাতত আছে কিয়নো তেওঁলোকে বহুত কষ্ট কৰে তেওঁলোকে পইচা উপাৰ্জন কৰিছে আৰু এতিয়া স্বাধীনভাৱে জি আছে আৰু তুমি ইয়াত কান্দি আছা বিচনাত পৰি পৰি যে মোৰ পইচা নাই কি কৰো ৰাতিলৈ কি খাম তেওঁলোক যে ধনী আৰু তুমি যে দুখীয়া ইয়াৰ কাৰণটো কি কাৰণ তেওঁলোকে ইয়াত ধ্যান দিয়ে যে তেওঁলোকে কি কৰিব পাৰিব কি কৰিব সেইটো লৈ তেওঁলোকে তাৰ ওপৰত কষ্ট কৰে কাম কৰে আৰু তুমি এই নাকি তুমি কি কৰি আছা তুমি কি কৰিবা তুমি এতিয়ালৈকে এইটোৱে ডিচাইড কৰিব পৰা নাই তুমি ভৰসা কৰি আছা চৰকাৰে তোমাক কিবা দি দিব তোমাৰ ঘৰৰ মানুহে কিবা দি দিব তোমাৰ বন্ধু বান্ধৱীয়ে তোমাক কিবা দি দিব নিদিয়ে আকৌ যদি তুমি এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি আছা মোৰ ভাই তোমাৰ জীয়াই থকাৰ অধিকাৰ নাই মোৰ কথাখিনি বেয়াকৈ নলবা ইয়াক না এটা মটিভেশ্যন হিচাপে লোৱা কাম কৰা কষ্ট কৰা পইচা উপাৰ্জন কৰিব লাগিলে কষ্ট কৰিবই লাগিব ইয়াৰ না কোনো শ্বৰ্টকাট নাই যে মই ইয়াত টকা লগাই দিম কালিলৈ কৰৰপতি হৈ যাম এনেকুৱা একোৱেই নাই যদি কোনোবাই এনেকুৱা কৰি আছে এটা ঠগ তেওঁ না তোমাৰ যিখিনি মূলধন আছে সেইখিনিও তেওঁ তোমাৰ পৰা লুটি নিবৰ চেষ্টা কৰিছে এইবিলাকত বিশ্বাস নকৰিবা কষ্ট কৰা পইচা আহিব পইচা না এনে গাছত নালাগে যে না ছিঙি আনিম হৈ যাব চব কুছ এনেকুৱা না কেতিয়াও নহয় এই যে ধনী মানুহজন তেওঁ কষ্ট কৰি আছে তেওঁ না তোমাৰ নিচিনাকৈ ড্ৰিম ইলেভেনত টিম বনাই থকা নাই তেওঁ না জুৱা খেলাই থকা নাই তেওঁ ভাই কষ্ট কৰি আছে তেওঁৰ কামত মগ্ন হৈ আছে হয়তো তেওঁ কিবা বিজনেছ কৰি আছে নহয়তো তেওঁ কিবা কাম কৰি আছে হয়তো চৰকাৰী কাম হওক নহয়তো প্ৰাইভেট কামেই হওক তেওঁ না কেৱল কাম কৰি আছে তেওঁ নিজৰ ওপৰত গুৰুত্ব দি আছে তেওঁ না ইয়াৰ ওপৰত গুৰুত্ব দি আছে যিটো তেওঁ কৰিব পাৰে তেওঁ কি কৰিব পাৰিব তেওঁ না সেইটোৰ ওপৰত গুৰুত্ব দি আছে আৰু না সেইটোৰ ওপৰত গুৰুত্ব দিবই লাগিব কাৰণ ভাই কষ্ট নকৰিলে একোৱেই নহয় তেওঁৰ জীৱনত কিবা এটা উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যৰ প্ৰতি তেওঁ কাম কৰি আছে তেওঁ না তোমাৰ নিচিনা উদ্দেশ্যবিহীন ঘুমাই থকা নাই শুই থকা নাই তেওঁ কাম কৰি আছে তেওঁৰ এটা উদ্দেশ্য আছে এটা লক্ষ্য আছে আৰু সেই লক্ষ্যৰ প্ৰতি তেওঁ দিনে ৰাতি কাম কৰি আছে এতিয়া এইটো ডিপেণ্ড তোমাৰ ওপৰত কৰিব যে তুমি তোমাৰ লক্ষ্যৰ প্ৰতি কাম কৰিবা নে বাহানা দি অজুহাত দি শুই থাকিবা ডিচিজনটো না চাই চিতি ল'বা তোমাৰ ধনী হোৱাৰ ইচ্ছা আছে নে ভিক্ষাৰীৰ নিচিনাকৈ কিবাকে জীয়াই থাকিবৰ মন আছে কিয়নো এইখন অসম হয় আৰু না সৰুৰ পৰাই আমাৰ মনত এনেকুৱা কিছুমান ধাৰণা গঢ়ি দিয়া হৈছে যদি তুমি ধনী হোৱা তেতিয়াহ'লে না তোমাৰ ছবিটো এনেকুৱা লেতেৰা কৰি দেখুৱাই দিয়ে তোমাৰ নিচিনা অসৎ মানুহ দুনিয়াত কোনো নাই যদি তুমি দুখী হোৱা তোমাৰ নিচিনা ভাল মানুহে দুনিয়াত নাই তুমি না এইবিলাক ফাল্টু কথাৰ পৰা নিজকে না উলিয়াই দেখা এইবিলাক না একদম বুলশ্বিট হয় ধনী নহ'লে এই দুনিয়াত একোৱেই নাই দুখীয়াক কোনো গুৰুত্ব নিদিয়ে শুনিবলৈ বেয়া কিন্তু সত্য হয়তো দুখীয়া হ'লে কায়ো গুৰুত্ব নিদিয়ে এটা কাম কৰিব পৰা তুমি হয়তো যিমানেই ধনীয়া নোহোৱা কিয় এটা ফটা চলা এটা ফটা লংপেণ্ট পিন্ধি পেলাই তুমি হোটেলখনত সোমাবা তোমাক না তাৰ পৰা গতিয়াই বাহিৰ কৰি দিব তুমি এজন দুখীয়াই হোৱা কিন্তু তুমি ধুনীয়া এটা পোচাক পিন্ধি যাবা তোমাক না গেট পালে ছাৰ কি খাব আপোনালৈ কি আনি দিম কি ধুনীয়া ব্যৱহাৰ কৰি ভিতৰলৈ নি বহুৱাব তোমাক সুধিব আপুনি কি খাব আপোনাৰ কাৰণে আমি কি কৰো ডিফাৰেন্স এইটোৱে যদি ধনী নোহোৱা এই দুনিয়াত একো কাম নাই যদি ধনী নোহোৱা পইচা উপাৰ্জন নকৰা তোমাৰ ঘৰৰ মানুহে তোমাক সন্মান নিদিয়ে দুখীয়া হৈ জীয়াই থকাৰ একো লাভ নাই প্ৰথমতে তুমি এই যে অসমীয়া গানবিলাক শুনি আছা চিনেমাবিলাক যে চাই আছা বাদ দিয়া এইবোৰ চোৱা যদি তেওঁলোকে ভাল চিনেমা নবনায় ভাল গান নবনায় সেইবিলাক চোৱাৰ একো দৰকাৰ নাই এনে অসমীয়া বুলি চাই তেওঁলোকক পইচা দি লাভ নাই যদি তেওঁলোকৰ যে এটা কুৎচিত মাইণ্ডছেট আছে সেইটো না সলনি নকৰে যে দুখীয়া হলে তোমাৰ সমান ভাল মানুহ নাই আৰু যদি তুমি কিবা কাৰণত ধনী হৈ যোৱা তোমাৰ সমান অসৎ মানুহ এই দুনিয়াত নাই এই যে মাইণ্ডছেটটো বনাই থৈছে না এই মাইণ্ডছেটটো ভাঙি পেলোৱা এইটো না একদম অসত্য হয় যিবিলাক মানুহে তোমাৰ মনত এইবিলাক ভৰাই দি আছে যে দুখীয়া হলে ভাল বাৰীত যাই আমি শাক ছিঙি আনি খাম তেওঁলোকৰ জীৱনলৈ যদি চাব যোৱা প্ৰত্যেকজনে একোজন ধনী মানুহ তেওঁলোক দুখীয়া নহয় তেওঁলোক এইবিলাক ফাল্টু গান বনাই দিছে এইবিলাক শুনি তুমি দুখীয়া হৈ আছা আৰু তুমি বাৰীৰ পৰা শাক ছিঙি আনি খাই আছা আৰু যদি তেওঁলোকক চাবলৈ যোৱা তেওঁলোকৰ ঘৰবিলাক চাবলৈ যোৱা একোটা ৰাজমহলৰ নিচিনা এনেকুৱা খাদ্য খাই আছে যিবিলাকৰ তুমি নামেই শুনা নাই এইকাৰণে এইবিলাক বুলশ্বিটৰ পৰা নিজকে না বাহিৰত ৰাখা ধনী হ'বলৈ চেষ্টা কৰা কষ্ট কৰা নিজৰ এটা লক্ষ্য ৰাখা যে মই না এইটো কৰিম আৰু ইয়াৰ প্ৰতি পুৰা লাগি যোৱা দিনে ৰাতিয়ে তোমাৰ মনত কেৱল সেইটো আহি থাকিব লাগিব যে মই এইটো পাবই লাগিব যেনেকে নহওক এটা ডেডলাইন দিব লাগিব তেনেকৈ আমাৰ পৰীক্ষাৰ সময়ত আমি কেতিয়া পঢ়ো
যেতিয়া সময় ওচৰ চাপি আহে তেতিয়ালৈ আমাৰ হাতত 2 মাহ 3 মাহ থাকে আমি একো নকৰোঁ, আমি শুই থাকোঁ। এইটো সঁচা কথা। এনেদৰে তুমিও কষ্ট কৰিব লাগিব, এটা ডেডলাইন দিব লাগিব যে এই সময়খিনিৰ ভিতৰত মই এইটো পূৰণ কৰিমেই, তেতিয়াহে সেই কামটো পূৰণ হ'ব। যদি তুমি বাহানা মাৰি থাকা তেতিয়াহ'লে একো নহয়। ইয়াত না বেয়া বাই একো লাভ নাই। কাম কৰা, কষ্ট কৰা, নিজৰ উদ্দেশ্যৰ লক্ষ্য লগত ৰাখি কাম কৰি যোৱা, ধনী হ'বলৈ চেষ্টা কৰা। নিজৰ লক্ষ্য আগত ৰাখি, উদ্দেশ্য আগত ৰাখি কষ্ট কৰি যোৱা, কাম কৰি যোৱা। লক্ষ্য আৰু উদ্দেশ্য থকাটো জৰুৰী এজন মানুহৰ কাৰণে। যদি তোমাৰ জীৱনত একো লক্ষ্য নাই, উদ্দেশ্য নাই, তোমাৰ এইটো জীৱন আছে না, এইটো অনাৰ্থক। সকলোৰে জীৱনত একো এটা লক্ষ্য থাকিব লাগে। না মই এইটো হ'ম, না ঘৰটো এনেকুৱা হ'ব, যে গাড়ীখন হ'ব এনেকুৱা হ'ব। সদায় সন্মুখত এটা লক্ষ্য ৰাখিব লাগে, তেতিয়াই মানুহে জীৱনত উন্নতি কৰিব পাৰে। যদি লক্ষ্যই নাই তেনেহ'লে কুকুৰেও জীয়াই আছে, তুমিও জীয়াই আছা। ইয়াত নাই একো ডিফাৰেঞ্চে নাই। কিয় খাই আছে, কিয় শুই আছে, কিয় না ছোৱালী জন্ম দি আছে, আৰু ঠিক তুমিও একেই কৰি আছা। এই ভিডিঅ'টো অলপ হাৰ্চ কিন্তু জৰুৰী এইখিনি জনাটো। এইবিলাক বাহানা দি অজুহাত দি একো লাভ নাই। তুমি না নিজকে ঠগাই আছা। সেইকাৰণে এইবিলাক বাহানা দিয়া, অজুহাত দিয়া এইবিলাক বন্ধ কৰা। এইবিলাক একো কামৰ বস্তু নহয়। নিজৰ যিটো লক্ষ্য আছে, উদ্দেশ্য আছে, সেইটোৰ ওপৰত কাম কৰি যোৱা। সেইটো সদায় আগত ৰাখা। অজুহাত, বাহানা এইবিলাক পাহৰি যোৱা। এইবিলাক কি বস্তু তুমি পাহৰি যোৱা। একো দৰকাৰ নাই এইবিলাক দিয়াৰ। কাৰণ ভাই তুমি নিজৰ কাৰণে কৰি আছা, যি কৰি আছা। তুমি বেলেগৰ কাৰণে কৰা নাই। তুমি যদি নিজকে বাহানা দি আছা, অজুহাত দি আছা, কি ক'ম আৰু ভাই, মোৰ ক'বৰ একো ভাষাই নাই। বেলেগক ঠগিলেও না নিজক কেতিয়াও নঠগিবা। বেলেগক ঠগিলেও তোমাৰ পাপ হয়, কিন্তু কষ্টটো সি পায়। যদি তুমি নিজকে ঠগা তেতিয়াহ'লে পাপটো তোমাৰেই হ'ব, কষ্টটো তোমাৰেই হ'ব। বেলেগে ইয়াত কষ্ট নাপায়, কেৱল তুমিহে কষ্ট হ'বা। এইটো মনত ৰাখিবা। এই যে বাহানা, অজুহাত এইবিলাক বাদ দিয়া। টকা উপাৰ্জন কৰাত, লক্ষ্যটো প্ৰাপ্তি কৰাত ধ্যান দিয়া। গুৰুত্ব এইটোত দিয়া। কি বাহানা অজুহাতত গুৰুত্ব নিদিবা। বেয়া কথা এইটো। তোমাৰ সমস্ত ফ'কাছ নিজৰ ওপৰত দিয়া, কামৰ ওপৰত দিয়া, কষ্ট কৰি যোৱা, আৰু নিজৰ লগতে নিজৰ পৰিয়ালৰো জীৱনটো সুৰক্ষিত কৰা। কাৰণ টকা থাকিলে সুৰক্ষাও থাকে, টকা নহ'লে সুৰক্ষা নাথাকে। এইটো সময়ত যিটো জৰুৰী সেইটোৰ ওপৰত গুৰুত্ব দিয়া, যিটো জৰুৰী নহয় সেইটো বাদ দিয়া। অবাবত যে তুমি সময় নষ্ট কৰা সেইটো বাদ দিয়া। যদি বন্ধু জৰুৰী নহয় এইটো সময়ত ছোৱালীবিলাকৰ পৰাও দূৰত থকা। যদি বন্ধু তুমি ৰাতি 12টা 1টালৈ মোবাইল টিপি থাকো, হোৱাটছএপত ফোন কৰি থকা, যাৰ ফলত তুমি ৰাতিপুৱা দেৰিকৈ উঠিবা, যাৰ ফলত তোমাৰ দিনটোৱে নষ্ট হৈ যায়। যদি বন্ধু জৰুৰী নহয় ছোৱালীৰ পৰা দূৰত থকা, প্ৰেম বিৰতিৰ পৰা দূৰত থকা। কাৰণ এইটো সময় তোমাৰ জীৱন গঢ়াৰ সময়। নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়া। সময়টো না ৱেষ্ট নকৰিবা, অবাবত ব্যয় নকৰিবা। কাৰণ যদি এবাৰ সময়টো গুচি যায় ই পুনৰ ঘূৰি নাহে, যাতে তুমি পিছত পস্তাব লগা নহয়। এইটো মনত ৰাখি যি কৰা সেইটোৱে কৰা। মই তোমাক একো হাক নিদিওঁ, কিন্তু ইয়াত গুৰুত্ব দিবা যাতে তোমাৰ যে সময়টো আছে সেইটো ব্যৰ্থ নহয়। তোমাৰ যিখিনি যোগ্যতা আছে এইখিনি যাতে ব্যৰ্থ নহয়, যাতে তুমি উচিত সময়ত উচিত কামটো কৰিব পাৰা। যাতে তুমি পিছত এইটো নোকোৱা যে ইয়াৰ মইতো কৰিব নোৱাৰিলো, যদি মই এইটো কৰিলো হয় আজি মোৰ ভাল অৱস্থা হ'ল হয়। যাতে তোমাৰ এনেকুৱা অৱস্থা নহয়, যাতে তোমাৰ মনত গিল্ট ৰৈ নাযায় যে যদি মই এইটো কৰিলো হয় মোৰ এনেকুৱা হ'লহেঁতেন, সেই সময়ত সেইটো সুযোগ আছিল কিন্তু মই নকৰিলো, মই শুই থাকিলো, যাৰ ফলত আজি মই দুখীয়া হৈ গলো। যদি সেই সময়ত মই টিভি চাই নাথাকিলো হয়, মোবাইল টিভি নাথাকিলো হয়, বা ৰাতি সেই ছোৱালীজনৰ লগত ফোনত কথা পাতি নাথাকিলো হয়, বা হোৱাটছএপত মেছেজ দি নাথাকিলো হয়, তেতিয়াহ'লে আজি মই এই সুযোগটো পালো হয়। যাতে তুমি পস্তাব নালাগে সেইটো মনত ৰাখিবা। বাকী সকলোবিলাকে আমাৰ কাৰণে জৰুৰী, সকলোবিলাকে কৰা উচিত। আমাৰ জীৱনত আমি চিনেমাও চাব লাগে, গানো শুনিব লাগে, ছোৱালীও পতাব লাগে, ৰিলেশ্যনশ্বিপতো আহিব লাগে, ভিডিঅ' গেমো আমি খেলিব লাগে। আমি সকলো কৰিব লাগে, কিন্তু এটা লিমিটত, যাতে সেইটোৰ দ্বাৰা আমাৰ লোকচান নহয়, আমাৰ একো ক্ষতি নহয়। সেইটো মনত ৰাখি সেইটোৰ ওপৰত গুৰুত্ব দি সকলো কৰা। ইয়াত নাই একো লোকচান নাই, কিন্তু লিমিটত চিনি পাৰ হৈ গ'লে আমাৰ সকলো বস্তু আমাক ক্ষতি কৰে। সেইটো লাগে ছোৱালীয়ে হওক, ভিডিঅ' গেমেই হওক, চিনেমাই হওক, যি কি নহওক, লিমিটত ৰাখি সকলো কৰি যোৱা। তোমাৰ বন্ধু একো লোকচান নহয়, তুমি নে একো প্ৰব্লেমৰ সন্মুখীন হ'ব নালাগে। আৰু অসমীয়া চিনেমা আৰু অসমীয়া গানৰ পৰা দূৰত থাকা, কিয়নো ই তোমাক এজন পাগল প্ৰেমিক বনৰ বাহিৰে একো নবনায়। এনেকুৱা এজন প্ৰেমিক যাৰ হাতত টকা নাই, ভিক্ষাৰী, যি প্ৰেমৰ নামত নিজৰ জীৱনটোই ধ্বংস কৰি পেলাইছে। সেইবাবে অসমীয়া আৰু হিন্দী চিনেমাৰ গানৰ পৰা দূৰত থাকা। যদি গান শুনিবৰ ইচ্ছা যায়, হাৰমনিয়ান নামৰ এটা ইউটিউব চেনেল আছে, সেইটোত তুমি যাই সং টাইপৰ ভগৱানৰ মিউজিক শুনিব পাৰা, বা তুমি চিগমা বা মাস্কুলিন চাৰ্চ কৰিব পাৰা। এনেকুৱা টাইপৰ গান শুনা, মানে মিউজিক শুনা, যাক না ফংক মিউজিক বুলি কোৱা হয়। বা তুমি লাভৰ বাহিৰে বাকীবিলাক ইংলিছ গান শুনিব পাৰা। আৰু যদি তুমি চিনেমা চোৱা বা ৱেব চিৰিজ চোৱা, এনেকুৱা চোৱা, বেছিভাগ না ডকুমেণ্টাৰীজ বা বিজনেছমূলক ৱেব চিৰিজ বা চিনেমা চাবলৈ যত্ন কৰিবা। এইবিলাক যে লাভৰ, এই অমুকে কৰিলে এইবিলাক চাই একো দৰকাৰ নাই। তেনেকুৱা প্ৰেম না আচলতে হয়, তেনেকুৱা ঘটনা ঘটাৰ সম্ভাৱনা আছে, বা যেনেকুৱাকৈ দেখায় সেনেকুৱা আমাৰ ইয়াত নহয়ে, ৰিয়েলিষ্টিকে নহয়। এইবিলাক চাই সময় কাটাই একো দৰকাৰ নাই। সেল্ফ ইম্প্ৰুভমেণ্ট মূলক তুমি ভিডিঅ' চোৱা, চিনেমা চোৱা, ৱেব চিৰিজ চোৱা, বাকী সকলো বাদ দিয়ে, একো দৰকাৰ নাই, টাইম ৱেষ্ট কৰা। মাজে মাজে তুমি কমেডি বা থ্ৰিলাৰ মুভি চাব পাৰা নিজৰ এনজয়মেণ্টৰ কাৰণে, বাকী বাদ দিয়া এইবিলাক। দুখীয়া ভিক্ষাৰী পাগল প্ৰেমিক হৈ একো লাভ নাই। তেওঁলোকে নিজৰ লগতে সমাজখনৰ ধ্বংস কৰে। দূৰত থকা ইয়াৰ পৰা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।